নিশা কুঁৱলী চেঁচা মুখৰ আগতে নমস্কাৰ, নতুন এটা ভিডিঅ'ৰ সৈতে শ্ৰীজুললৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিহেতু আজি উৰুকা, আমাৰ ঘৰতো চলি আছে এতিয়া ভীষণ ব্যস্ততা। মায়ে মাটি চালি আছে ঘৰ মুচিবৰ কাৰণে। মানে আমাৰ ঘৰত পিঠাগুড়ি খুন্দাৰ দৰে মাটিও খুন্দি পেলাই চালি লোৱা হয় ঘৰ মুচিবলৈ। তেনেকৈ চালি ল'লে খুব ধুনীয়া হয় মাটিখিনি ঘৰ মুচিবলৈ অৱশ্যে। আৰু চালনীখন ঘৰতে বনাই লোৱা হৈছে মাটি চালিবৰ কাৰণে। এইখন দেখিছে চালনীখন বাঁহ কাঠ আৰু এই জালনাখন আনি পেলাই এনেকৈ বনাই লোৱা হৈছে। তো যিসকলৰ মাটিৰ ঘৰ আছে আপোনালোকেও বনাই চাব পাৰে এনেকৈ। এইফালে পইচা ৰাহি হোৱাকৈ আপোনালোকলৈও এই বুদ্ধিটো দিওঁ বুলি ভাবিলোঁ। মানে আমাৰ ঘৰ বনাই আছিলে, তো এইকণতে ষ্টেপ এটা খুব প্ৰয়োজন হৈছিলে টেম্পৰাৰীকৈ। সেয়েহে ইয়াত এটা ষ্টেপ বনোৱা হৈছে এনেকৈ, মানে বাউণ্ডাৰীটো পকাৰে বনোৱা হৈছে আৰু ভিতৰত মাটি ঢালি দিয়া হৈছে। আৰু তলৰ যি দুটা ষ্টেপ সম্পূৰ্ণ মাটিৰে বনোৱা হৈছে। ওচৰৰ পৰা নেদেখিলে বিশ্বাস নকৰিব, সম্পূৰ্ণ মাটিৰেই বনোৱা হৈছে এই দুটা ষ্টেপ। যিহেতু টেম্পৰাৰী হয়, পিছত উঠাই দিব লাগিব, সেয়েহে কম খৰচতে এনেকৈ বনোৱা হৈছে। তো আপোনালোকেও আইডিয়াটো ল'ব পাৰে। তো উৰুকাৰ নিশা কুঁৱলীৰ চেঁচা নোখোৱাৰ আগতেই চৰ্দিয়ে পালেই, যদিও বিহুৰ ছিজন যিহেতু কাম কৰিব লাগিব ঘৰত। আৰু এতিয়া দেখিছে আপোনালোকে ঘৰ মুচি আছোঁ। আৰু ঘৰ মুচি থকাৰ মাজতে ভাবিছোঁ আপোনালোকলৈ এটা টিপছ আগবঢ়াওঁ। যদিও একেবাৰে সাধাৰণ কথা, ঘৰ মুচাত এনেকুৱা ভাবিছে চাগে আপোনালোকে যে ঘৰ মুচাতনো কিবা টিপছ থাকেনে? নিশ্চয় থাকে টিপছ। এইটো হ'ল আমাৰ ওচৰ চুবুৰীয়াৰ অকণমানিটো আহি পেলাই পূৰা মানে মোক কামত হেতাৰ পৰা কৰি আছেহি। তো টিপছ আচলতে সকলো কামৰে থাকে, খালি নিজেই বাছনি কৰি ল'ব পৰাটোহে মেইন কথা। যিকোনো কামতে আমি টিপছ ল'ব পাৰোঁ নিজাকৈ। তো ঘৰ মুচাৰ মোৰো এটা টিপছ আছে, যিটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। একেবাৰে সাধাৰণ কথা, যদিও আপোনালোকে চাওক। এয়া গোবৰ মাটি পানী গুলি নাকৰ পোনে পোনে ঘৰ মুচি গৈ আছোঁ এতিয়া। আৰু টিপছ এইটোৱে, সদায় ঘৰ মুচোতে নাকৰ পোনে পোনে ঘৰ মুচি যাব লাগে। দেখা যায় বহুতে মানে খালী ঠাই পুৰোৱাৰ দৰেই ঘৰটো মুচি যায়, একো সাৰি নাথাকে। মই অৱশ্যে তেনেকৈ নুমুচোঁ। ঘৰটো লাগিলে যিমান ডাঙৰ হওক বহল হওক ঠেক হওক কথা নাই, সাৰি দিবলৈ চেষ্টা কৰোঁ। তো এনেকৈ সাৰি দি ঘৰ মুচিলে দেখিবলৈ খুব ধুনীয়া হয়। আৰু মুচি হৈ গ'ল, এতিয়া শুকোৱাৰ পিছত আপোনালোকক এবাৰ দেখুৱাই দিওঁ। তাৰ আগতে এইটো হ'ল আমাৰ মেজি, জ্বলাব নোৱাৰা মেজি। টিভিৰ ডিছ থকা খুটাটোতে এনেকৈ খৰিখিনি জাপি থোৱা আছে, মেজি নহয় আৰু ঠিক। তো এয়া শাৰীবোৰ দেখিছে নিশ্চয়, এইফালে 3টা শাৰী আছে। মোবাইলত ভালকৈ ধৰিব নোৱাৰিব পাৰে, কিন্তু ওচৰৰ পৰা খুব ধুনীয়া হয় দেখিবলৈ। শুকাই গ'লে আৰু বেছি ধুনীয়া হয়। তো এইফালেও এনেকৈ সাৰি দিছোঁ আৰু পিৰালিকেইটাতো এক্সট্ৰা সৰু সুৰাকৈ সাৰি দিছোঁ। আজি উৰুকাৰ বহুত কাম আছে, সেয়েহে কমকৈ দিলোঁ, নহ'লে সময় থাকিলে বহুত বেছিকৈ সাৰিবোৰ দিওঁ। যদি আপোনালোকৰো মাটিৰ ঘৰ আছে তেতিয়াহ'লে এনেকৈ মুচি চাব, খুব ধুনীয়া হয়। দুপৰীয়াৰ ভাত পানী খাই আজৰি হৈ এতিয়া লৈছোঁ পিঠাগুড়ি খুন্দিবৰ কাৰণে। যিহেতু বহুতখিনি পিঠাগুড়ি খুন্দিব আছে, ৰাতিলৈ পিঠা বনাব লাগিব। আৰু এইফালে আমাৰ টিকলুটোৱেও আহি পেলাই মোক এয়া বহি বহি ঢেঁকী দি সহায় কৰি আছে। আৰু তাৰ মাজতে এতিয়া ভাবিছোঁ এবাৰ আপোনালোকক আমাৰ ঢেঁকী খুবলিটো দেখাওঁ বুলি। আমাৰ খুবলিটো মানে চাৰিওফালে বাউণ্ডাৰী দি থোৱা হৈছে, আৰু আমাৰ ঘৰত বাউণ্ডাৰীটোৱে মেইন। আচলতে এনেকৈ বাউণ্ডাৰী দি দিলে পিঠাগুড়িখিনি ইফাল সিফাল যাব নোৱাৰে, সেয়েহে বহুত ভাল হয়। আৰু পকাৰে বনোৱা হৈছে যাতে বালি বালি নালাগে পিঠাগুড়িখিনি। তো চাঞ্চতে ডান্স মাৰি আপোনালোকক ঢেঁকীটো অকণমান দেখালোঁ। পিঠাগুড়ি খুন্দাৰ মাজতে সাউতকৈ উঠি আহিছোঁ এতিয়া এপাক আমাৰ ঘৰৰ ওচৰতে বনাই থকা ভেলাঘৰটো চাবৰ কাৰণে আৰু আপোনালোককো এবাৰ দেখাবৰ কাৰণে। তো এয়া হ'ল আমাৰ গাঁৱৰ ল'ৰাখিনিয়ে মিলি বনোৱা ভেলাঘৰ। প্ৰতি বছৰে সিহঁতে ব্যতিক্ৰম ৰূপত বনাবলৈ চেষ্টা কৰে, আৰু এইবাৰো এয়া ময়ূৰপক্ষী আৰু এইফালে ভীষ্ম বনাইছে। আৰু খুব কম সময়তে কম বস্তুৰে খুব ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰে সিহঁতে, সেয়াই আমাৰ বাবে গৌৰৱ। এয়া সন্ধিয়া হওঁ হওঁ হৈছে, এতিয়া মায়ে জুইকুৰা জ্বলাই দিছে পিঠা বনাবৰ কাৰণে। যিহেতু বহুত পিঠা বনাবলৈ আছে, আজি উৰুকাৰ ভাত খাবলৈ আছে ৰাতিলৈ। আৰু আমাৰ চৌকাটো যিহেতু ওখ, সেয়েহে এনেকৈ চকীৰ ওপৰত বহিয়ে পিঠা বনাব লগা হয়। খুব ভালো লাগে এনেকৈ পিঠা বনাই। আৰু এয়া এতিয়া বনাই আছোঁ অন্তৰকলা পিঠা, মানে তিল পিঠা, যাক নেকি মই অন্তৰকলা বুলি কওঁ। আৰু অন্তৰকলা পিঠা বনাই হোৱাৰ পিছতেই এয়া এতিয়া বনাব লৈছোঁ অন্তৰ বগা চুগাৰ ফ্ৰী পিঠা। আৰু তাৰ বাবে লৈছোঁ মই নাৰিকল ৰুকি অকণমান গৰম কৰি লৈছোঁ, আৰু অকণমান নিমখ ছটিয়াই দিছোঁ সোৱাদ হ'বৰ কাৰণে। যিহেতু আজিকালি বহু মানুহে চেনি নাখায় বা মিঠা নাখায়, কিন্তু বিহু বুলি পিঠা খাবও মন যায়, সেয়েহে এনেকৈ চুগাৰ ফ্ৰী পিঠা বনাইছোঁ। নামটো চুগাৰ ফ্ৰী নহয়, মই অৱশ্যে চুগাৰ ফ্ৰী কৰি লৈছোঁ। তো আপোনালোকেও বনাব পাৰে চেনি নোখোৱাসকলে এনেকৈ পিঠা। অন্তৰ কলা বগা পিঠা বনাই হৈ গ'ল, এতিয়া বনাব লৈছোঁ জোনবাই পিঠা। যিহেতু নাৰিকলৰ পিঠা বনাওঁতে অলপমান নাৰিকল ৰৈ গৈছিল, তাতে চেনি মিহলাই এনেকৈ জোনবাই চেপ দি পেলাই পিঠা কেইটামান বনাই পেলালোঁ। আৰু এয়া চেপ দিছোঁ চামুচেৰে, মানে ফুল কাটি দিছোঁ আৰু ছাইডটো, যাতে দেখিবলৈ ধুনীয়া হয় পিঠাটো। আৰু অকণমান মচমচীয়াকৈ ভাজিছোঁ।
পিঠা ভজাৰ মাজতে ইফালে চিকেন অকণো বনাই আছিলোঁ, মানে মায়ে যোগাৰ কৰি দিছে, বাকী মই বনাইছোঁহে আৰু। তো ইফালে আমাৰ চিকেন, ইফালে গাহৰি, ইফালে হ'ল দালি, নেমু এনেকৈ আৰু আজি উৰুকাৰ নিশাৰ ভাত সাজ আমাৰ ৰেডি হৈ গ'ল। কৈ দেখা কেনেকুৱা লাগিছে ড্ৰাই ফ্ৰাই নিমখ চিমখ হৈছে মই বনোৱা টেষ্টি মাংস ছবি খোৱাত এতিয়া ব্যস্ত হৈ আছে কি কৈ দে কেনেকুৱা লাগিছে উৰুকাৰ নিশাৰ ভাত সাজ খাই বৈ এতিয়া খুব লৰালৰিকৈ আমি আহিছোঁ ভেলাঘৰ চাবলৈ। সকলোৱে হোৱা দেখিছে পূৰা নাচি আছে, ধুমধামেৰে নাচিছে চবেই। ইফালে জুই ফুৱাই আছে। সুপ্ৰভাত সকলোকে। আজি যিহেতু বিহু, সেয়েহে সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এয়া পিঠাৰ থালিলৈ চাহ একাপ খাব লৈছোঁ এতিয়া। যিহেতু খোৱাৰ আগতে সজাই পৰাই ফটো এখন উঠোৱাটো বেছি জৰুৰী, আৰু মই সেইটো কাম খুব বেছি ভাল পাওঁ। তো এয়া ৰাতিপুৱা চাহ একাপ খোৱাৰ আগতে ধুনীয়াকৈ বনোৱা পিঠাখিনি সজাই এনেকৈ চাহ একাপৰ সৈতে ফটো মাৰিলোঁ। এতিয়া খাই লওঁ। ঘৰত চাহৰ জুতি লৈ থাকোঁতে মেজি জ্বলোৱা সেৱা ল'ব নাপাম বুলি ঢাপলিয়াই আহিলোঁ, আৰু কোনোমতে পালোহি। এয়া মেজি জ্বলোৱা হৈ গ'ল। গাঁৱৰ ৰাইজে মিলি এনেকৈ মেজি জ্বলাইছে। এতিয়া প্ৰসাদকেইটা খাই লওঁ। অঁ ককা এইফালে প্ৰসাদ খাই এতিয়া আনফালে ভেলাঘৰৰ মেজিৰ প্ৰসাদ খাবলৈ আৰু সেৱা ল'বলৈ আহিছোঁ। আৰু এয়া মেজি জ্বলোৱা হৈ গ'ল ইয়াত। এতিয়া ভেলাঘৰ জ্বলাবলৈ গৈ আছে। আচলতে মাঘ বিহু মানে সুখ এইখিনিতেই, আনন্দ ফূৰ্তি এইখিনিতেই, নহয় জানো? তাতে আমি গাঁৱৰ মানুহ, গতিকে এই সুখখিনি আৰু দুগুণ পাওঁ, সেইও ভাল লাগে। বছৰলৈ বিহুটো গ'ল আকৌ। বাৰু যি কি নহওক, শেষত সকলোলৈ পুনৰবাৰ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মেজিৰ জুই পোহৰৰ দৰেই উদ্ভাসিত হৈ পৰক সকলোৰে জীৱন মন। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ।